নমস্কাৰ স্বাগতম জনাইছোঁ স্মাৰ্ট গান ইউটিউব চেনেলটোলৈ আজি খুব ভাল খবৰটি লৈ আহিছোঁ নেশ্যনেল এলিজিবিলিটি কাম এণ্ট্ৰেন্স টেষ্ট UG 2021 অৰ্থাৎ চমুকৈ ক'বলৈ গ'লে নিট আণ্ডাৰ গ্ৰেজুৱেট 2021ৰ ফৰ্ম ফিল-আপৰ ডেট আহি গ'ল যদিহে আপুনি নিট পৰীক্ষাটো দিম বুলি ভাবি আছিলে তেনেহ'লে সেই খবৰ আহি গ'ল এতিয়া সবিশেষ তথ্য এই ভিডিঅ'ৰ জৰিয়তে জনাম আপোনালোকে এই নটিছখন বা আপোনালোকে আবেদন কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে ভিজিট কৰিব লাগিব ৱেবছাইট www.nit.nta.nic.in মনত ৰাখিব nit.nta.nic.in নাইবা www.nta.ac.in কাৰণ এই ভিডিঅ'টিৰ জৰিয়তে সবিশেষ তথ্যটো আপুনি নাপাব জাষ্ট ডেটখিনি পাব কিন্তু কি ধৰণে এপ্লাই কৰিব লাগিব কি প্ৰসেস সকলোখিনি তথ্য আপুনি ৱেবছাইটত পাব যদিহে আপুনি বিচাৰে যে মই এটা ভিডিঅ' বনাই দিব লাগে তেনেহ'লে প্ৰসেসটো মই ভিডিঅ' বনাই দিম আৰু যদি আপুনি নিজে পাৰে তেনেহ'লে নিজে চাই ল'ব ৱেবছাইটত এই দুটা ৱেবছাইটত এতিয়া আপোনালোকক মই জনাম যে অনলাইন আবেদন প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হৈছে 13 জুলাই পৰা অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে 6 আগষ্টলৈকে থাকিব আপ টু 11:50 PM আৰু লাষ্ট ডেট অফ সাকসেসফুল ট্ৰানজাকশন অফ ফিজ থ্ৰু ক্ৰেডিট ডেবিট কাৰ্ড বা নেট বেংকিং UPI পেটিএম ৱালেট আপোনাৰ মানে পেমেন্ট দিয়া লাষ্ট ডেটটো হৈছে 7 আগষ্ট আপ টু 11:50 PM আৰু যদি কিবা ভুল হৈছে আপোনাৰ ডাটা এপ্লিকেশন ফৰ্মখনত তেনেহ'লে শুধৰণি কৰাৰ লাষ্ট ডেট মানে শুধৰণি কৰাৰ ডেট 8 আগষ্টৰ পৰা 12 আগষ্ট Announcement of the city of examination city announce কৰিব 20 আগষ্ট তাৰিখে এডমিট কাৰ্ড ডাউনলোড কেতিয়া কৰিব পাৰিব বুলি কৈছে to be released 3 days before the examination 3 দিন আগতে দিব date of examination 12 ছেপ্টেম্বৰ সানডে হ'ব duration of examination কিমান সময় হ'ব 180 মিনিট মানে 3 ঘণ্টা টাইমটো কিমান হ'ব 2টা বজাৰ পৰা 5টা বজালৈকে ইভিনিং Center, date and shift of NEET UG 2021 as to be indicated in the admit card. Admit card দিয়া থাকিব display of OMR set response মানে আপুনি কি ৰেসপন্স কৰিছে OMR হেতু লেটাৰত মানে পিছত NTA ৱেবছাইটত জনাব ৰিজাল্ট ডিক্লাৰেচন হেতু NTA ৱেবছাইটত তেওঁলোকে জনাব এটা কিন্তু খুব সুখৰ খবৰ আছে যে অসমৰ ষ্টুডেণ্টখিনিয়ে এইবাৰ অসমীয়াতে মানে আনসাৰ কৰিব পাৰিব প্ৰায় 13টা ল্যাঙ্গুৱেজত এই পৰীক্ষা হ'ব ইংলিশ হিন্দী আসামিজ বেঙ্গলী গুজৰাটী কানাডা মালায়ালাম মাৰাঠী ওড়িয়া পাঞ্জাবী তামিল তেলেগু আৰু উৰ্দু গতিকে অসমীয়াত আপোনালোকে এই পৰীক্ষাটো দিব পাৰিব গতিকে নিশ্চয় আমাৰ যিখিনি ষ্টুডেণ্টছ সেইখিনিৰ বাবে খুবেই ভাল হ'ব আৰু যদি কিবা তথ্য আপুনি বিচাৰিছে তেনেহ'লে কমেন্ট এটা কৰি জনাব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব কাৰণ নিট দিয়া ষ্টুডেণ্ট বহুখিনি আছে ভিডিঅ'টি ইমানতে সামৰিছোঁ আৰু চেনেলটি সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব ধন্যবাদ